মাই ডিয়াৰ ষ্টুডেণ্ট, মই তোমালোকক আজি এটা ভাল কথা কমনে? চোৱা, তোমালোকে ভালকৈ মন দি পঢ়া শুনা কৰিবা, তেতিয়াহে তোমালোকে ভৱিষ্যতে গৈ ডাঙৰ মানুহ হ'ব পাৰিবা। স্যাৰ, এটা সমস্যা হ'ল নহয়। কি সমস্যা? স্যাৰ, মই মানে ডাঙৰ মানুহ হ'বাই নোৱাৰিম। কিয়? স্যাৰ, মইতো পঢ়াত মন দিব নোৱাৰিম। কিয়? স্যাৰ, মোৰ মনটো স্যাৰ ফেফেলিৰ আগতে দি থৈ দিছে। আচ্ছা, তই কৈ দি যোৱা এটা শব্দ কৈছোন। স্যাৰ কুত্তা। হা? নহয় স্যাৰ কুকুৰ। হা। এই বন্ধিয়া, তই ৰয় দি এটা শব্দ কৈছোন। স্যাৰ ৰাবাৰ। বহুত চুটি শব্দ কলি। অ স্যাৰ, ৰাবাৰটো টানি চাবিচোন কিমান দীঘল হয়। কথা কবা। আচ্ছা, তই কওচোন, আমাৰ দেশ ভাৰতবৰ্ষ আৰু আমেৰিকাৰ মাজত কি কি পাৰ্থক্য আছে? স্যাৰ, আমেৰিকা বহুত দূৰত আছে আৰু ভাৰত আমি থকা কাৰণে ওচৰতে আছে। গুড গুড, ভেৰি গুড। আৰু 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 তই কচোন। স্যাৰ, আমেৰিকাত দিন হ'লি ইয়াতে ৰাতি হয়। সুন্দৰ সুন্দৰ সুন্দৰ। তই কচোন এটা পাৰ্থক্য। অ স্যাৰ, আমেৰিকাত ৰাস্তা ঘাটে চুমা খালেও একো নহয়। আমাৰ এটা ৰাস্তা ঘাটে চুমা খালি ডাইৰেক্ট ৰঙা ঘৰত যাব লাগে। কথাটো কিন্তু ঠিকে কৈছি। দে দে, হ'ব দে, তোৰতো পাছ কৰি দিছোঁ। এই বৰমূৰীয়া, তই কচোন, তই এটা পাৰ্থক্য কচোন। অ স্যার, আমেরিকাত যেবার বিয়া পাতিলেও কথা নাই, আমার একবার উপর বিয়া পাতলি মামা ধরি লৈ যাব। স্যার, মোর কেতিয়াবা নহয় আমেরিকাত থাকো লাগে, কথাগিলা ভাবলি। ঠিকে, তইও ভুল কোৱা নাই। দে, পৰীক্ষাত কিন্তু এনেকৈ এইগিলা নেলিখিবি দেই। বাৰু, আচ্ছা, তই কওচোন, প্ৰেম ভাল পোৱাৰ আৱিষ্কাৰ কোনে কৰিছিল? অ স্যাৰ, চাইনা কোম্পানী। মানে? স্যাৰ, যেনেকুৱাকৈ চাইনাৰ বস্তুবিলাকৰ গেৰাণ্টি ৱাৰেণ্টি নাই, ঠিক তেনেদৰে প্ৰেমৰো গেৰাণ্টি ৱাৰেণ্টি নাই। টিকি থাকিলে জিন্দগী চলিব আৰু নিটিকলি একদিনতে শেষ হৈ যাব। চোৱা, আমি সমাজত এনে ডাঙৰ মানুহ, ভাল মানুহ দেখাই থাকিলে নহ'ব। ভাল মানুহ বুলি ক'বলৈ আমি কিছুমান ভাল ভাল কামো কৰিব লাগিব। অ স্যার, মই আজি এটা ভাল কাম করছো। আচ্ছা, কি কাম? অ স্যার, আমার গাঁৱৰ ল'ৰা এটা পানীত পৰছিল, তাৰে পিছত কি কপি কপি বেহুজ হৈ গৈছিল। তাৰে পিছত মই উঠাই আনি বহুত টাইম বুকুৰ মাজত লৈ আছো, সি ভাল হৈ গৈছি। হা, বৰ ভাল কাম কৰিছে, শুনছা? বৰ ভাল কাম কৰিছে। এই চলিয়া, যা, লেজাৰ দিছোঁ তহঁতক, যা। হা? অ' তাতে একদম এলাও না সার খাইছে। বল স্যার। কি হৈছে? স্যার, স্যার এই মোৰ বয়ফ্ৰেণ্ডক চুমা খাইছি। স্যাৰ, এই বয়ফ্ৰেণ্ড নহয় নহয়, এই ব্ৰেকআপ হোৱাৰ পিছতে মই তাক ভাল পাইছিলোঁ। তোৰ বয়ফ্ৰেণ্ড কোন? স্যার, আপনার ডাঙৰ ল'ৰা। হা? তেনেহ'লে কি চাই আছা? মাৰ তাইক আৰু।